সমূহ অসমবাসী ৰাইজলৈ মই সেৱা জনালোঁ। মই দিলীপ শৰ্মা, ঘৰ মংগলদৈ কাৰিয়াপাৰা গাঁৱত। মোৰ বিষয়ে আপোনালোকক অলপ জনাব বিচাৰিছোঁ, যিয়ে হয়তো মোৰ জীৱনটো ৰক্ষা কৰাত সহায় কৰিব। মোৰ শৈশৱকাল আনবোৰৰ দৰে নাছিলে। মোৰ ঘৰত কোনো স্থায়ী উপাৰ্জন নাছিল। দেউতাই মৃন্ময় শিল্পৰ কাম কৰিছিল, যি পূজা হ'লেহে কিবা এটা ইনকাম কৰিব পাৰিছিল, আৰু মা আনৰ ঘৰে ঘৰে গৈ কাম কৰিছিল। তেনেকৈয়ে আমাক ডাঙৰ কৰিছিল মা দেউতাই। ক্লাছ 10লৈ তেনেকৈ পঢ়ালে। ইয়াৰ পিছত মই 10 পাছ কৰি বিজ্ঞান শাখাত নামভৰ্তি কৰোঁ আৰু লগে লগে আনৰ ঘৰত গৈ টিউশ্যন আৰম্ভ কৰোঁ, যাৰ দ্বাৰা মই মোৰ পঢ়াৰ খৰচ উলিয়াইছিলোঁ আৰু ঘৰৰো চোৱা চিতা কৰিছিলোঁ। এনেকৈ ডিগ্ৰী পাছ কৰোঁ। তাৰপিছত এটা প্ৰাইভেট কোম্পানীত কাম বিচাৰি লওঁ, কাম কৰোঁ আৰু ঘৰখনক চলোৱাত সহায় কৰোঁ, নিজেও চলিবলৈ আৰম্ভ কৰোঁ। কিন্তু কি হ'ব, এনেকৈ থাকোঁতেই ভগৱানে মোক বেমাৰী কৰিলে। 2013 চনত মোৰ লিম্ফোমা কেঞ্চাৰ হ'ল, এক প্ৰকাৰ ব্লাড কেঞ্চাৰ। সেই সময়ত মই মুম্বাইলৈ আহিলোঁ, টাটা মেমৰিয়েল হস্পিটেলত। ইয়াতে আহি কেমোথেৰাপি কৰিলোঁ, 6 মাহ ট্ৰিটমেণ্ট ল'লোঁ। প্ৰায় 7-8 লাখ টকা খৰচা হৈছিল, য'ত ঘৰৰ সম্পত্তি বিক্ৰী কৰা হৈছিল আৰু মোক কোম্পানীৰ ফালৰ পৰাও কিছু সকাহ কৰিছিল তাত। তেনেকৈ মই 6 মাহ ট্ৰিটমেণ্ট কৰাৰ পিছত ভাল হওঁ। সেই মোৰ সময়ৰ পৰা ডক্তৰৰ ওচৰলৈ আহি থাকোঁ, 3 মাহ 6 মাহৰ মূৰে মূৰে দেখাই থাকোঁ। আৰু 3 বছৰ পাৰ হোৱাৰ পিছত বিয়া হয় মোৰ। এতিয়া এটা মোৰ ল'ৰা সন্তানো আছে, যাৰ বয়স জাষ্ট 2 বছৰ হৈছে। আৰু দুৰ্ভাগ্যৰ কথা যে এই বছৰ ফেব্ৰুৱাৰী মাহত আকৌ মোৰ বেমাৰটো ঘূৰি আহে, আৰু এইবাৰ যিহেতু বেমাৰটো ঘূৰি আহিছে, মোৰ অৱস্থাটো বৰ ভাল নহয়। এইবাৰ কেমোথেৰাপিৰ জৰিয়তে মই আৰোগ্য হ'ব নোৱাৰোঁ। ডক্তৰে কোৱা মতে মোৰ এতিয়া কেমোথেৰাপি শেষ হোৱাৰ লগে লগে ব্লাড আৰু বন মেৰু ট্ৰেন্সপ্লাণ্ট কৰাব লাগিব, যাৰ খৰচ কমেও 30-40 লাখ টকা হ'ব। কিন্তু মোৰ দৰে পৰিয়াল এটাৰ বাবে খৰচ কৰাটো সম্ভৱপৰ নহয়। মোৰ সেয়ে সমূহ অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ, মোক সহায়ৰ হাত আগবঢ়াবলৈ। মই যাতে সদায় মোক বিচাৰি থকা ল'ৰাটোৰ ওচৰলৈ ঘূৰি যাব পাৰোঁ, মা দেউতাৰ ওচৰলৈ ঘূৰি যাব পাৰোঁ, ঘৰত মই পৰিয়ালটোৰ সৈতে থাকিব পাৰোঁ। মোক তাৰ বাবে আপোনালোকে সহায় কৰক। মোৰ চিকিৎসাৰ বাবে কিছু বৰঙণি আগবঢ়াওক, যাতে মই চিকিৎসাখিনি সম্পূৰ্ণ কৰিব পাৰোঁ, আকৌ আৰোগ্য হৈ উঠিব পাৰোঁ আৰু ঘৰলৈ উভতি যাব পাৰোঁ। এই আপোনালোকক মই কৰজোৰে মিনতি কৰিছোঁ। মোক সহায় কৰক, মোৰ বাবে প্ৰাৰ্থনা কৰক, যাতে মই আৰোগ্য হৈ উঠিব পাৰোঁ।